আপুনিও ঘৰত এনে বহি আছে নেকি? আপুনিও কিবা বিজনেছ বিচাৰি আছে নেকি? যদি আপুনি বিজনেছ বিচাৰি আছে বা কিবা ঘৰতে কিবা কৰিব বুলি ভাবি আছে, তেতিয়াহ'লে মোৰ পিছফালে থকা এটা ভাল বিজনেছ যেটো হৈছে মাছৰুম। এয়া যে মোৰ সাইডত দেখি আছে, এইবিলাক হৈছে মাছৰুমৰ সিলিন্ডাৰ। ইয়াৰ পৰা মাছৰুম উৎপাদন হয় আৰু মই ইয়াৰ বিষয়ত কিছু কথা জানিব বিচাৰিম। মোৰ লগত আছে মফিজুল ইছলাম। তো তেখেতৰ লগত আজি কেইটামান কথা পাতিম। তো এই প্ৰচেছটো প্ৰথমতে আপোনাৰ মোৰ দৰ্শকক এড্ৰেছটো দি ল'ব আৰু আপোনাৰ নামটো পৰিচয় কৰি দিব। হয়, মোৰ নাম মফিজুল ইছলাম আৰু ফাউণ্ডাৰ এণ্ড CEO নৰ্থ ইষ্ট কৃষি মিত্ৰ। এই মাছৰুম বনোৱাৰ প্ৰচেছখিনি আমি ইতিমধ্যে হয়তো ট্ৰেইনিঙৰ কিছুমান প্ৰচেছ কৰি আছোঁ। আপোনালোকে আমাৰ লগত যোগাযোগ কৰক। যোগাযোগ কৰাৰ লগতে যিমানখিনি আপোনালোকৰ প্ৰাপ্য জ্ঞান আছে সেইখিনি আমাৰ ফালৰ পৰা দিম আৰু দিয়াৰ লগতে ইয়াৰ ভাল এখন মাৰ্কেট আমি আমাৰ ফালৰ পৰা ব্যৱস্থা কৰি দিয়াৰ চেষ্টা কৰিম বা আপুনিও নিজেও ঘৰৰ ফালৰ পৰা বিক্ৰী কৰিব পাৰিব। আৰু ইয়াৰ বিশেষ সবিশেষ তথ্য আমি ট্ৰেইনিং ছেশ্যনটোত দিম আৰু নৰ্থ ইষ্ট কৃষি মিত্ৰ .in বুলি আপুনি গুগলত চাৰ্চ কৰিলেও পাব। লগতে আমাৰ কণ্টেক্ট ডিটেইল তলত দিয়া আছে, সেইখিনি ডিটেইলত আপুনি আমাৰ লগত যোগাযোগ কৰক আৰু যোগাযোগ কৰাৰ পিছত আমাৰ যিখিনি বাকী প্ৰচেছ আছে সেই প্ৰচেছখিনি আমি দিবলৈ চেষ্টা কৰিম। কথা পাতিলোঁ। তো এতিয়া আপোনালোকৰ কাৰোবাৰ ঘৰত বা কাৰোবাৰ ফাৰ্মত গৈ পিনে আপোনালোকে প্ৰচেছটো শিকিব নালাগে, কাৰোবাক সুধিব নালাগে। আপোনালোকে নৰ্থ ইষ্ট কৃষি মিত্ৰৰ লগত যোগাযোগ কৰি পিনে তেখেতৰ তলত দিয়া কণ্টেক্ট নাম্বাৰটো আপোনালোকে যোগাযোগ কৰি পিনে আপোনালোকে তাত ট্ৰেইনিঙৰ ব্যৱস্থা ল'ব পাৰে। ভাল চাইণ্টিষ্টৰ দ্বাৰা ভাল মানুহৰ পৰিষদত আপোনালোকে এই ট্ৰেইনিংটো ল'ব পাৰিব আৰু আপোনালোকে ঘৰতে আহি পিনে বিজনেছ কৰিব পাৰিব। অকল বিজনেছ বুলিয়ে নহয়, তাৰ দ্বাৰাতে আপোনালোকৰ যি ৰ মেটেৰিয়েলছ লাগে এইবিলাক আপোনালোকে যোগান দিবনে? হয়, আমাৰ সেইখিনি আমি যোগান দিম। আমি যিখন প্লেটফৰ্ম বনাইছোঁ, আমাৰ এখন মাৰ্কেট প্লেচ আছে, তাতে আপুনি মাছৰুমৰ যাৱতীয় যিখিনি বস্তু লাগে ইনক্লুডিং আমাৰ যিখিনি খেৰৰ পৰা ধৰি লওক PP স্পঞ্জ যিমানখিনি আছে চব আমাৰ ফালৰ পৰা আপুনি এটা ক্লিকতে আপুনি অৰ্ডাৰটো দিব পাৰিব, যিখিনি আমি কেছ অন ডেলিভাৰী দিয়াৰ চেষ্টা কৰিম। আৰু যদি আমাৰ যিখন মানে মেইন অফিচ আছে, মেইন অফিচৰ কাষতে হ'লে আপুনি নিজে আহি ল'ব পাৰিব। আৰু যিখিনি নিলগত থকা সকলৰ কাৰণে আমি আমাৰ ফালৰ পৰা কেছ অন ডেলিভাৰী দিয়াৰ চেষ্টা কৰিম। এইখিনি আমাৰ সুবিধা কৰি হয়, শুনা পাইছে আপোনালোকে। এতিয়া আৰু আপোনালোকে চিন্তা কৰিব দৰকাৰ নাই। এতিয়াৰ পৰা আপোনালোকে এই কণ্টেক্ট নাম্বাৰত নৰ্থ ইষ্ট কৃষি মিত্ৰৰ লগত যোগাযোগ কৰক আৰু আপোনালোকে আজিয়েই সংযোগ কৰক।